এয়া কইনা প্ৰিয়ংকা আৰু মই আৰু এয়া প্ৰিয়ংকাৰ জোৰণ আৰু ৰিচিপশ্যনত মৰা কেইখনমান ফটো। এয়া চাওকচোন কেনে লাগিছে বাৰু। ছোৱালী বিয়া কেনেকুৱা লাগিছে কওক। ভাল লাগিছে দেই, বেয়াও লাগিছে তো মানে সঁচাকৈ ন তুমি কান্দিছা নেকি? আচলতে মোৰ বেমাৰী হৈছে, কঁকাল বিষ হৈছে, পেট বিষ হৈছে, সেইবোৰ হৈ আছে। কন্দা কন্দা নকৰিবা আৰু দেই। কান্দিলে অন্তৰতে কান্দিবা দেই, উলিয়াই নাকান্দিবা আৰু চকু নাকান্দিবা। উলিয়াই নেদেখাবা চকু পানী। দৰাজন যিহেতু মিচিং সম্প্ৰদায়ৰ আৰু এয়া চাওকচোন দৰা ঘৰৰ পৰা অহা আলহী বাইদেউ কেইগৰাকী ইমান ধুনীয়াকৈ মিচিং নাচ নাচিছে। তেওঁলোকক লগ পাই যে সঁচাকৈ বহুত ভাল লাগিল। এইফালে চাওকচোন বিয়াৰ দিনা কইনা মাকৰ লুকটো ইমান মৰম লাগিছে আৰু আমিও বিয়ালৈ আহি কইনাৰ লগতে দুখনমান ফটো উঠিলোঁ। লোকেশ্যন কেনেকুৱা লাগিছে জনাব দেই। সেনেকৈ আঁতৰে কেইপাক হ'ল? 3 পাক হ'ল। হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু ভালে আছে। আজি আমি আহিছোঁ আমাৰ ঘৰৰ ওচৰৰ ভণ্টি প্ৰিয়ংকা চেতিয়া বিয়াৰ জোৰোণলৈ। আৰু দৰাজন ক'ৰ জানেনে? দৰাজন হৈছে মাজুলী জেংৰাইমুখ কুমাৰবাৰীৰ নিবাসী শ্ৰীমান দীপাংকৰ পেগু। আজি 23 নৱেম্বৰ দিনা আছে জোৰোণ আৰু অহা কাইলৈ 24 নৱেম্বৰ দেওবাৰে আছে বিয়াৰ ৰিচিপশ্যন। বচাই দিয়ক। মাইনা তুমি অকণ চাই থৈ দিয়া, ৰ'ব হয় মাইনা অকণ চাই থৈ দিয়া, অলপ চাই থৈ দিয়া, অলপ চাই থৈ দিয়া। শাহুৱে বোৱাৰীয়েক মাক খালে। দিব দেই, চাই দিয়ক চাই দিয়ক। এফালে পালে নাপাওঁ জানো চাহ কোনটো খালে চাহ খালে এতিয়া। আজি জোৰোণলৈ আহি ইমান ভাল লাগিছে নহয়। আগৰ বহুত পুৰণা চিনাকি মানুহ লগ পালোঁ আৰু বহুত কথা পাতিলোঁ। আৰু এয়া চাওকচোন কইনা খুৰীয়েককো লগ পালোঁ। ছোৱালী বিয়া কেনেকুৱা লাগিছে কওক। ভাল লাগিছে দেই, বেয়াও লাগিছে তো মানে সঁচাকৈ ন তুমি কান্দিছা নেকি? আচলতে মোৰ বেমাৰী হৈছে, কঁকাল বিষ হৈছে, পেট বিষ হৈছে, সেইবোৰ হৈ আছে। কন্দা কন্দা নকৰিবা আৰু দেই। কান্দিলে অন্তৰতে কান্দিবা দেই, উলিয়াই নাকান্দিবা আৰু চকু পানী নাকান্দিবা। উলিয়াই নেদেখাবা চকু পানী। ঠিক আছে সঁচাকৈ ভাল লাগিছে ন। তোমাৰ ড্ৰেছটো ভাল লাগিছে। পুৰণা পুৰণা মানুহ লগ পাইছোঁ ন, ভাল লাগিছে আৰু বহুত নম্বৰ লগ পাইছোঁ সঁচাকৈ। সেয়া আৰু এইফালে চাওকচোন দৰা ঘৰৰ পৰা অহা আলহী বাইদেউকেইজনী ইমান ধুনীয়াকৈ নাচে। আমি সকলোৱে চাইছোঁ, বহুত ধুনীয়াকৈ নাচে তেওঁলোকে। গাইজ আমাৰ ঘৰৰ ওচৰত বিয়াখন আছে বুলি কৈছিলোঁ যে, আজি জোৰোণ আছিলে, জোৰোণৰ পৰা আহিলোঁ। আৰু এয়া চাওকচোন আমাৰ ঘৰৰ ওচৰত ঘৰত মানে ইমান ধুনীয়া ফুল ফুলি আছে। এয়া চাওকচোন নাৰ্জী ফুল আৰু এয়া চাওক কি ধুনীয়া ব্লু কালাৰ ফুল ফুলি আছে।
গাইজ আজি আমি আহিছোঁ প্ৰিয়ংকাৰ বিয়াৰ ৰিচিপশ্যনলৈ। বিয়াৰ ৰিচিপশ্যন দিছে তিনিচুকীয়াৰ আৰোহণ বিবাহ ভৱনত। এয়া চাওকচোন, মই সকলোকে দেখাই দিছোঁ। জলদি তাৰপৰা তাইকো কোৱা এতিয়া ভৰি ধৰিছে যে অঁ তাৰপৰা এতিয়া এটা এটা ল তিনিটাকো তিনিটা দৰা হেৰি কৰি ল'ৰাটো খুৱাই ল বহাই ল এদিকে পেলাই দিবলৈ ন এহেঁতকো হেৰি কৰিব লাগিছিল চিধা মাৰিম চিধা এতিয়া যে কাপোৰখনত ধৰি এখন দি দে এতিয়া তিনিখোজ আগবঢ়াই লৈ পিন্ধাব ইয়াত অঁ চুমা খাব আছে পাহৰিছোঁ তিনিবাৰ চুমা খা দুইখন গালত গালত চুমা খাব কৈছোঁ মই গালত খাব লাগিব নহয় চুমা খাই লো আকৌ নাই খোৱা কৈছিলি আমি নাই দেখা খাব লাগিব বৰ নিয়ম হয় চুমা নাখালে
আহিব আহিছোঁ লাহে 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 তিনিবাৰ পাৰিবা দিবলৈ নধৰিলে তিনিবাৰ দিবা দুবাৰ নকৰিবা দেই দুবাৰ নকৰিবা তিনিবাৰ দিবা অকণমান ওপৰত দিলে হ'ল ভৌতিককৈ ওপৰত দিয়া ঘূৰা ঘূৰা দিলে ধুনীয়াকৈ অকণমান ডাঙৰ দিয়া তেতিয়াহে কইনা লাগিব এতিয়াহে কইনা লাগিব হ'লে হ'ব নালাগে এনেকৈ যাবলগীয়া হৈছে এইখিনি জানা তেওঁ মহাগণ মহাধৰণে ভকতৰ বাধ্যতা থাকে এইখিনি প্ৰতিজনৰ ব্যয়ঘাত নকৰাকৈ এনেকৈ নিব আৰু থ'ব আৰু এনেকৈ অহা যোৱা কৰিব পৰা থাকিব এইবুলি ভকতৰ বাধ্য কৰা হৈছে এতিয়াও জাননী পাচনি কৰাতে এইখিনি কৰাত কিবা এটা উঠা পোৱা হ'ব আৰু ভকতসকলে ৰাস্তা বস্তুখিনি ধৰক না